हेलो गाइस स्वागत है हमारे चैनल नतुन टा भिडिओले আৰু এতিয়া ৰাতিপুৱা প্ৰায় 10টা বাজিলে আৰু চাটনি বনাবলৈ মই জলকীয়া গুচাই আছে বা পদুনা মান ধনিয়া বিলাহী নহৰু একেলগতে দি থোৱা আছে চাটনি বনাম আৰু যাব লাগিব লাটত কিতাপ দিব কিতাপ আনিবলৈ যাব লাগিব দেউতাক মই যাম আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছো আপোনালোকে চাই থাকিব আৰু এতিয়া ভাত খাবলৈ লৈছো আৰু সবে তলতে বহি লৈছো এফালে सुना खाई आसे बोले देउताके खाई आसे আৰু এয়া এতিয়া এ চাটনি ফেজবিন ভাজি আৰু এয়া দাইল খুন্দাই আৰু এনেকে ভাতকিটা খাই গৈ যাওঁ আৰু লয়লৈকে কিতাপ দিব এতিয়া আনিব লাগিব আৰু হানে বলা পটাপট খাই যাব লাগে আৰু কাম আছে বহুত গা ধুলে দেই শুনা কেনেকুৱা লাগিছে ঠাণ্ডা লাগিছে না লাগিছে আজি পাজে নো ও গা ধুই পানী লাগি গ'ল আজি পাজে তোমাৰ স্কুল গম পাইছা না তুমি জানা কান্দিলে নহ'ব আৰু কান্দিলে কি হ'ব আজিৰ পৰা ক্লাছ নহয় বাৰু আজি কিতাপ দিব 25 তাৰিখৰ পৰা ক্লাছ হ'ব কিন্তু যোৱা তুমি গা চা ধুই লোৱা কি কৰি আছা যোৱা তোমালোকৰ দেৰি লাগিব মোৰ টাইম নালাগে মই ফটকনে গাটো ধুই দিলে মোৰ হৈ গ'ল চাৰ্ট পেণ্ট পিন্ধিলো বুলি লেংটা আৰু এতিয়া ওলাইছো আৰু যাবলৈ ওলাই গৈ হৈ গ'ল এফালে হাজবেণ্ড ওলাইছে আৰু স্কুলৰ পৰা বাহিৰে বাহিৰে আমি সেই ইউনিফৰ্ম চিলাবলৈ দিয়া দোকানখনলৈ যাব লাগিব কিবা এইটো চাটনি বনাইছিলোঁ যে মাটি পানী অকণমান দিম বুলি ভাবিছোঁ মানে গ'লেই তলবা লাগেগৈ তুমি তলাটো মাৰি দিয়া মই দি ল'মগৈ দেই তো ওলাইছোঁ আৰু এইবাৰ যিটো লাষ্ট পালোঁ এইবাৰ অকণমান সাজু হৈ গৈছোঁ এইবাৰ জোতা মোজাও কিনিব লাগিব তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া আমি স্কুলৰ পৰা আহি মানে কিতাপ ঘৰত থৈ লওঁ বুলি ভাবিলোঁ কিতাপ থৈ মানে সেই দোকানখনলৈ ফোন কৰিবলৈ দিছিলেতো ফোনৰ নাম্বাৰটো ঘৰত থাকি গ'লে ফোন কৰিবলৈ আহিলোঁ এইফালে ফোন কৰি আছে আৰু এতিয়া ইউনিফৰ্ম চিলাই হ'ল নে নহ'ল নাজানো আজি 15 তাৰিখে ডেট দিছিলে আৰু এতিয়া ইউনিফৰ্ম ৰেডি হৈ আছে বোলে আনিবলৈ গৈ আছোঁ আৰু আমি হয়নে নো এই কিতাপ পাই আছোঁ মন চন মৰিহে গ'ল দিয়া তুমি দৰ্জাখন মাৰি দিয়া লেজি মেন আইঐ পৰি থৈ গৈছে ঐ মোক ফুলনি বাগিচাখন দেখিছেনে হেৰিয়াৰ পৰা উধলে মুধলে এইফালে নতুন নতুন সদস্য ফুল আহি গ'ল তো এতিয়া বজাৰ আহি পাই গ'লহি আৰু আমি মানে পোৱালি ক'ৰবাতে থাকিলে আমি ফুটপাতে আহি আছোঁ আৰু হৈছে নাই बजार ने डेली बजार बहुत बढ़िया बजार এইফালে যাব লাগিব এতিয়া আমাৰ ঘৰ ফালে এইটো ঘৰ আমাৰ ঘৰ পইয়ে যাম স্কুল বেগ আজিটো আৰু এতিয়া আমি বজাৰ চজাৰ কৰি ঘৰলৈ আহি আছোঁ হয়নে আমাৰ নুৱে চুলি কাটি ল'লে টকলা মকলা হৈ গ'লে বজাৰৰ পৰা আহি পাই গ'লোহি ঘৰ আৰু মানুহজনৰ কাম ওলালে মানুহজনে আমাৰ দোকান নমাই থৈ পিনে গুচি গ'লগৈ আৰু এতিয়া বহি আছোঁ আৰু কাপোৰ চাপোৰ আনিলোঁ আনি গৈ বহি আছোঁ এইবিলাক কাম এগালমান পেলাই থৈ গৈছিলোঁ কাঁহী বাতি গোলাচে ভাত খাই গৈ কাঁহী বাতি নোখোৱাকৈ গুচি গ'লোঁ আৰু এতিয়া মানুহজন পালেহি মানে এতিয়া চাহ দুবাৰ খাই ল'ম বুলি ভাবিছোঁ এইবিলাক খালেই একেবাৰে আৰু ইউনিফৰ্মযোৰ চাব লাগিব ইউনিফৰ্মটো আমি চোৱাই নাই এতিয়ালৈকে তাত এনেই চাৰ্টটো মেলি পিনে চাইছিলে দেউতাকে মই চোৱাই নাই আৰু আপোনালোককো দেখুৱাম আৰু চাহ দুবাৰ খাই লওঁ আৰু এতিয়া আমাৰ ঘৰৰ কিতাপ ইউনিফৰ্ম দেখুৱাবলৈ লৈছোঁ আপোনালোকক এইয়া এইখন স্কুল ডায়েৰী এইখন মাই বুক অফ ABC এইখন এলফাবেট এইখন ড্ৰ এণ্ড কালাৰ
এইখন একচন ৰাইমছ, এইখন কি লাৰ্ণ এণ্ড কাউণ্টিং। পেনটো বহুত ডাঙৰ, এইটো ছুটি কৰিব লাগিব। তাতো আমি নাচালোঁ, ইমানেই ডাঙৰ কৰি দিলে নহয়। ভালে হৈছে বাৰু এনেই। অঁ এইটো জোখত বনাই আনিলে হ'ব। চাৰ্টটো চোৱাচোন বাৰু। কেনেকুৱা কৰি আছে চা আকৌ, কালাৰটো মন লগাই বাৰু। ইয়াত মোবাইলত কিন্তু কালাৰটো বেলেগ ওলাইছে। নালাগে ঠেক কৰিবলৈ, ঠিকে আছে। চিজি পূৰ্বাঞ্চল বুলি লেখা আছে ন। হেল্ল' গাইজ, আজি নেক্সট ডে হয়। কালি ভিডিঅ'টো মানে সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ আৰু ভাবিলোঁ আজি একদম মানে পূৰা কৰি দিওঁ আৰু এতিয়া মানে আমাৰ ওচৰত মানে এটা পাৰ্চেল আহিছে। আমাৰ হাজবেণ্ডে মনে মনে কিবা দিছিলে, মানে এইটো পাৰ্চেল আহিছে। এইটো আনবক্সিং কৰিম আৰু আনবক্সিং ওলাইছে, আনবক্সিং কৰি মানে ভিডিঅ'টো এতিয়া এইটো মানে এনেই দেখাই পেলাই আনবক্সিং কৰিছে। মানে ভিডিঅ'টো সম্পূৰ্ণ কৰিবলৈ একো হেৰি কণ্টেণ্ট পোৱা নাই যে, সেইটো কাৰণে এইটোকে আনবক্সিং কৰোঁ আৰু আপোনালোকে চাব এইটো কেনেকুৱা কি ধৰণৰ কি বস্তু দিছে গম পোৱা নাই এতিয়ালৈকে। মই এতিয়া মোৰ হাতত দিছে হাজবেণ্ডে, এইটো এতিয়া চাওঁ কি আছে। এতিয়া এইটো খুলি চাওঁ আৰু কি আছে ইয়াত, কি দিছে মনে মনে। এইটো এনেকৈ ফালি দিওঁনে মনে মনে এইটো ঘড়ীয়ে হয়, ঘড়ী হয়। গম পাইছোঁ বাৰু, অলপ চলপকৈ মনে দেখা আছে। ঘড়ী হয়। কেনেকুৱা লাগিছে চোৱা। কোনফালৰ পৰা খুলোঁ নহয়, তাতেই বিচাৰি পোৱা নাই যে, গোটেই হেৰিয়ে খুলি পেলালোঁ নে। দেখাই নাই ধুনীয়া চাওঁ, ওলোৱাচোন ময়ো চাওঁ, ওলোৱা। এনেকুৱা ঘূৰি আহিছে এইটো এনেকৈ। এইটো ব্ৰেণ্ডেড। ঘড়ীটো কি কাটা চাটা নাই, ঘড়ীটো কাটা চাটা নাই, কেনেকৈ ধৰিব পাৰিবা। এইটো সৰু সৰুকৈ গৈ আছে। আৰে ভাই কিবা লাগিছে মনে মনে দিছা ঘড়ী, আৰু সস্তীয়া ঘড়ী দিছা নেকি। দাম চাই কাম, দাম চাই কাম যদিও কাটাডাল কিন্তু জমনি লাগিছে মোক। কাটাডাল চাওক, কাটাডাল পইচা 2 টকামান দিয়া হ'লে কাটা কেইডাল দীঘল হ'লে, পইচাটো কম দিয়া হ'ল নে, তো সেইটো কাৰণে ইমান দীঘল নহ'ল আৰু। কেনেকৈ ধৰিব পাৰিবা এইটোত কেনেকৈ এটা বাজিছে, কি কথা। ৰঙা বগা কেইডাল মানে পাৰিম চোৱা। ৰঙাডাল হৈছে ঘণ্টা কাটা, আৰু বগা ডাঙৰডাল হৈছে মিনিটৰ কাটা, আৰু একেবাৰে 45 ছেকেণ্ডৰ কাটা। সেইটো স্পীডত ঘূৰি আহিছে, দেখিছা নাই? দেখিছা নাই গৈ আছে ঠিক ঠিক লাহে লাহে। তো আজি ভিডিঅ'টো খতম কৰি দিয়া আৰু নেকি? দুদিনীয়া ভিডিঅ' ইমানেই আৰু। তো ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।